মাহ শেষ হোৱাৰ পাছতো পথাৰত দাৱনীৰ বিৰামহীন ব্যস্ততা। ঢকুৱাখানাৰ বান্টু পথাৰত ধান দোৱাত ব্যস্ত হৈ আছে এতিয়া দাৱনীসকল। পথাৰত ৰবাব টেঙাৰ জুতি লৈ লখিমী চপোৱাৰ আনন্দ লৈছে সকলোৱে। গাহৰি মঙহ আপং পানীৰে পথাৰতে এসাঁজ খাইছে দাৱনীহঁতে। সোণগুটি চপোৱাৰ আনন্দত গীত জুৰি এফালৰ পৰা দাই গৈছে ধান। ধান দাই নাচি বাগি ব্যস্ত হৈ পৰিছে বান্টু গাঁৱৰ এইসকল দাৱনী। আৰু সমান্তৰালভাৱে পথাৰত ব্যস্ত হৈ আছে খেতিয়কসকলো। দাৱনী দাই যোৱা ধানৰ মুঠি ঘৰলৈ কঢ়িওৱাত ব্যস্ত এতিয়া চহা কৃষক। সুন্দৰ এই পৰিৱেশ চাওক। ইলেকশ্যনৰ লগত আমি জড়িত হৈ থাকিলোঁ। পঞ্চায়ত ইলেকশ্যনত মোৰ নিজৰ তেওঁ বিপ্লৱ চমুৱা কাউন্সিলাৰ উঠিছিলে। তেওঁ মানে বহুত বিপুলভূত জয়ী হ'ল। আমি পথাৰ কৰি এৰিলোঁ সেইটো কাৰণে তেওঁৰ লগত লাগি মেলি আৰু আজি সেই আনন্দতে সেই মুহূৰ্তত আহি তেওঁলোকৰ পথাৰতে আমি খেতি পথাৰত নামিছোঁ, ধান দাইছোঁ, উলহ মালহে সকলোৱে ৰাইজসকল চবেই খেতিত ব্যস্ত হৈ আছে, এতিয়া লাগি আছে।